हाई फ्रेंड्स मैं सुभाषिनी आपनालोक सकलोके स्वागतम जनाइछु आरु आरम्भ करिবলৈ লৈছো আজিৰ ভিডিঅ'টি। কেষ্টৰ অইলৰ নাম আপোনালোক সকলোৱে শুনিছে নহয় জানো, কিন্তু আপোনালোকে এই তেলৰ গুণাগুণৰ বিষয়ে কিমান জানে? হেয়াৰ গ্ৰোথ, স্কিন প্ৰব্লেমছ, নেইল প্ৰব্লেমছ, ক্ৰেক হিলছ ইত্যাদি কেইবাটাও সমস্যা দূৰ কৰাত সহায় কৰে এই কেষ্টৰ অইলে। যদি আপোনালোকে ভালদৰে এপ্লাই কৰিব জানে তেনেহলে ইয়াৰ কেইবাটাও ফায়দা আছে। কেষ্টৰ অইলৰ বিভিন্ন গুণাগুণৰ বিষয়ে জানিবলৈ হলে আজি আপোনালোকে চাই থাকিব লাগিব সম্পূৰ্ণ ভিডিঅ'টি। বজাৰৰ যিকোনো জেনেৰেল ষ্ট'ৰ বা মেডিকেল ষ্ট'ৰৰ পৰা আপোনালোকে কেষ্টৰ অইল ক্ৰয় কৰিব পাৰে। আজিকালি অনলাইন উপলব্ধ। ইয়াতে 4 চামুচ কেষ্টৰ অইল আৰু 2 চামুচ নেমু ৰস মিলাই লোৱা হৈছে। এইখিনি এতিয়া ভালদৰে মিলাই ল'ব। এই মিশ্ৰণখিনি চুলিৰ গুৰিত ভালদৰে লগাই ল'ব। চাব যাতে স্কাল্পত ভালদৰে লাগি যায়। লগাই লোৱাৰ পিছত 10-15 মিনিটৰ কাৰণে আঙুলিৰে মাসাজ কৰিব। আচলতে কেষ্টৰ অইলে হেয়াৰ গ্ৰোথ কৰাত যথেষ্ট পৰিমাণে সহায় কৰাৰ লগতে স্প্লিট এণ্ডছ অৰ্থাৎ চুলি ফটা সমস্যা, হোৱাইট হেয়াৰ, চুলি পকা, হেয়াৰ ফল, চুলি সৰা সমস্যা আৰু ডেন্ড্ৰফ উফি ৰিডিউচ কৰাত সহায় কৰে। এতিয়া আগৰ পৰা গুৰিলৈকে চুলিখিনি ভালদৰে মাসাজ কৰাৰ পিছত ওভাৰনাইট এনেদৰে ৰাখি থব আৰু নেক্সট ডে ৰাতিপুৱা ভালদৰে চুলিখিনি শ্যাম্পু কৰি ধুই দিব। এই প্ৰক্ৰিয়াটো সপ্তাহত প্ৰায় 2-3 বাৰ কৰিব আৰু ইয়াৰ ফলাফল আপোনালোকে নিজেই গম পাব। কেষ্টৰ অইলে নেচাৰেলি চকুৰ নোম গ্ৰোথ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। ইয়াৰ বাবে আমাক লাগিব 2-3 ড্ৰপছ কেষ্টৰ অইল আৰু এডাল ইয়াৰবাডছ। আৰু এতিয়া ভিডিঅ'ত দেখুৱাৰ দৰে চকুৰ নোমৰ গুৰিত ভালদৰে লগাই ল'ব। অন্যহাতে আমি সকলোৱে নেচাৰেলি আইব্ৰজ অৰ্থাৎ চেলাউৰি গ্ৰোথ হোৱাটো বিচাৰোঁ। হাতৰ আঙুলিৰে চেলাউৰিটো আপুনি তেলখিনি এনেদৰে লগাই ল'ব ভিডিঅ'ত দেখুৱাৰ দৰে। এই দুইটা প্ৰক্ৰিয়া আপুনি ৰাতি শোৱাৰ আগতে কৰিব আৰু পিছদিনা ভালদৰে ধুই দিব। কেষ্টৰ অইল আপুনি হাত আৰু ভৰিৰ নখতো লগাব পাৰে। এনে কৰিলে নখ দীঘল হয় আৰু নখ কলা পৰা, নখ ফটা সমস্যা আৰু নখৰ ইনফেকশ্যনৰ পৰা পৰিত্ৰাণ পোৱা যায়। ইয়াৰ বাবে আমাক লাগিব 1 টিস্পুন কেষ্টৰ অইল, 1 টিস্পুন হানি আৰু এটা ভিটামিন ই কেপচুল। এতিয়া এইখিনি ভালদৰে মিলাই লৈ গোটেই মুখখনত আৰু চকুৰ তলত ভালদৰে লগাই ল'ব লাগিব। প্ৰায় 20-25 মিনিট ৰখাৰ পিছত ভালদৰে মুখখন ধুই দিব। কেষ্টৰ অইলে আমাৰ মুখৰ পৰা ৰিংকলছ, ফাইন লাইনছ, ডাৰ্ক স্পট, একনিৰ লগতে চকুৰ তলৰ যি ডাৰ্ক চাৰ্কল, পাফিনেছ আৰু আই বেগছৰ সমস্যা আছে সেই সমস্যা নাইকিয়া কৰাত বিশেষভাৱে সহায় কৰে। আমাৰ সকলোৰে মুখত এটা সমস্যাই বেছিকৈ শুনিবলৈ পোৱা যায়, সেইটো হৈছে গেৰুৱা ফটা সমস্যা। গতিকে প্ৰথমে আপোনালোকে এটা পাত্ৰত ল'ব লাগিব 1 চামুচ কেষ্টৰ অইল আৰু ভৰিকেইটা ভালদৰে ধুই এতিয়া তেলখিনি লগাই ল'ব গেৰুৱা দুটিত। এই পদ্ধতিটো শোৱাৰ আগতে কৰিব আৰু পিছদিনা ধুই দিব। ডিফাৰেন্স আপোনালোকে নিজে অনুমান কৰিব পাৰিব। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব বুলি। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰিব। তেতিয়াহে মোৰ নতুন ভিডিঅ'ৰ আপডেটছখিনি পাই থাকিব। গতিকে আজিলৈ ইমানেই। বাই বাই।